এইবাৰ আমি অৰুণোদয় এপ্লিকেশ্যন লৈছো, ফৰ্ম ফিল আপ কৰিছো। প্ৰত্যেক সমষ্টিত 40,000, 16,000ৰ পৰা 40,000। আৰু এতিয়া মোক আমাৰ ৰূপক শৰ্মা, জিতু গোস্বামী, দীপলু শৰ্মা মোক কৈছে যে নহয়, আমাক আৰু অলপ আপোনালোকক কৈছো যে এজনো দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বঞ্চিত হ'ব নালাগে। সেইকাৰণে কলিয়াবৰ সমষ্টিৰ কাৰণে 4,000, ৰূপহীৰ কাৰণে 4,000, ধিঙৰ কাৰণে 4,000, বৰহমপুৰৰ কাৰণে 4,000, ৰহাৰ কাৰণে 4,000, নগাঁৱৰ কাৰণে 4,000 মই আৰু অৰুণোদয় আজিয়ে ঘোষণা কৰিলো, যাতে কোনো মানুহ অৰুণোদয় আঁচনিৰ পৰা বাদ পৰি যাব নালাগে।